এইফালে হৈছে আমাৰ মামা আৰু এইফালে হৈছে আমাৰ মামাৰ ঘৰ। হাই 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 ক'ব লাগিব হ'লে দেই। ফাইনেলি বন্ধুসকল চাই লওক, আমাৰ মামাকে চাই লওক। এই যে আজি কমচে কম 14-15 বছৰ মানে হ'ল আৰু মামাক দেখা নোপোৱা। আজি চাই লওক, এইটো হৈছে তিনিআলি, মাঞ্জা তিনিআলি, আৰু আমি আহিছোঁ মানে এইফালৰ পৰা। কিন্তু যোনবিলাক ভাল ৰাস্তা পাইছোঁ মানে ভালে আৰু কোৱালিটি ইমান ভাল। ফাইনেলি আমাৰ মানে মামাক যে মই বহুত বছৰৰ মূৰত দেখা পাম। কমচে কম মানে 13-14 বছৰমান হৈ গ'ল মানে এতিয়া মামাক নেদেখা। এই 13-14 বছৰৰ মূৰত আজি মামাক দেখা পাম। গুড মৰ্ণিং বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মানে স্বাগতম জনাইছোঁ আৰু আপোনালোকক। চাওক, এই যে ফেন চলি আছে দেখা পাই আছে, তাৰে শব্দ আহিব পাৰে, আপোনালোকে ক্ষমা কৰি দিব। আৰু লাইট জ্বলাই কিনি ভিডিঅ' বনাব লগা হৈ আছে, কাৰণ এইটো ৰুমত চাওক লাইট নাই, লাইটৰ জেগাটো খালী হৈ আছে। আৰু সেই আৰু উপায় নাই। আজি আপোনালোকক মানে বহুত দিনৰ মূৰত ভিডিঅ' বনালোঁ, সেইটো কাৰণে ক্ষমা কৰি দিব। কাৰণ সেই আৰু কাৰণ মানে কি ক'ম, আলচিতে বনোৱা নাছিলোঁ, আৰু মাজতে এটা শ্বৰ্ট ভিডিঅ' বনাইছিলোঁ মাংস কাটা, সেইটো দেখা পাইছে নিশ্চয় আপোনালোকে। আৰু সেই আজি যাম ফুৰিবলৈ, মামাৰ ঘৰত যাম। আৰু নয়নদা ইফালে হৈ আছে চাওক, ইফালে নয়নদা হৈ আছে, আৰু ইফালে মই আৰম্ভ কৰিলোঁ ভিডিঅ'টো আজি বিচনাৰ পৰাই। গতিকে গৈ আছোঁ আজি 9 মাইল। আৰু সেয়াই আৰু আজি মজা লাগিব, ভিডিঅ'টো চাই থাকিব শেষৰলৈকে দেই। ভেৰি 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 গুড মৰ্ণিং বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। চ' চাব পাৰি আছে, আপোনালোকক ৱেলকাম জনাইছোঁ আমাৰ মাহীহঁতৰ ঘৰৰ পৰা। সেইদিনাখন দেখাইছিলোঁ কিজানি ৰাতিপুৱাই দেখাইছিলোঁ, তাৰপিছত আজি দেখাম যেনিবা ৰুম টুৰ। আৰু আপোনালোকে ৰাতিপুৱাৰ দৃশ্যটো চাই গমেই পাই গ'লে, বিচনাতে আমি ভিডিঅ' বনাইছিলোঁ আজি কিবা মামাৰ ঘৰত যাম বুলি। আৰু এইফালে আছে নয়নদা, এইফালে আমাৰ মহা। ৰাতি আপোনালোকে ভালকৈ দেখা নাপালোঁ, চাই লওক আমাৰ মহা। এইফালে আজি আমাৰ সৰু বেটি যাব আমাৰ লগত ঘূৰিবলৈ মামাৰ ঘৰত, আৰু এইফালে আহিছে মাহী। আজি মানে মামাৰ ঘৰত যাম আমি 3জন মানুহ, মই, নয়নদা আৰু আমাৰ মাহীৰ সৰু ছোৱালী। আৰু এইফালে আহিছে আমাৰ মাহীৰ ল'ৰা, আৰু এইফালে আহিছে মাহীৰ ডাঙৰ ছোৱালী। আৰু এইফালে আমাৰ বেগ পেকিং হৈ গ'ল চাওক। এই বেগটো লৈ যাম, নয়নদাৰ বেগটো লৈ যাম, মানে মোৰ বেগটো ডাঙৰ বেগ, গতিকে লৈ নাযাওঁ। আৰু একদম মজা ৰেডি হৈ গ'ল, ফুল ৰেডি, এইবাৰ খালি যাব লাগে। তো আপোনালোকক ডাইৰেক্ট মানে কি কৰিম আৰু সেই ৰাস্তাতে লগ পাম, নহ'লে আৰু এইফালে যোৱাৰ আগে এটা কাম কৰোঁ, মাহীয়ে বাগান চাগান কৰিছে তাকে দেখাই দিওঁ অলপমান বোলক। মাহীয়ে ফুল বাগান কৰিছে, সেয়া চাওক, মাহীয়ে এইটো জবা ফুলৰ গছ ৰুইছে এইটো। তাৰপিছত এইটো বা কি বা ফুল নাজানো আৰু নামবিলাক। সেইফালে এইটো গোলাপ ফুলৰ গছ, এইফালে এইটো আমি কাগজ ফুল বুলিও কওঁ, মই কাগজ ফুল বুলি কওঁ মানে এই ফুলটোক। আৰু এইটো ফুলটো নামটো নাজানো। তাৰপিছত এইটো নাজানো, এইটো বেম্বো ট্ৰী বুলিয়ে কয়, ঘৰতে লগাই। আৰু এইটো কিবা বোলে ডালি গছ, এই গছটো যে দেখাই পাই আছে, এইটো পাতটো নোম থকা, এই চাওক নোম আছে চব, এইটো ডালিৰ গছ। আৰু ইফালে হৈছে এইটো লেচেৰাৰ গছ নেকি। আৰু ইফালে হৈছে নয়নতৰা চাব পাৰি আছে। আৰু ওপৰত হৈছে ৰঙালাওৰ গছ, এইটো হৈছে তিতা কেৰেলাৰ গছ। চাওক সেয়া সৰু সৰু তিতা কেৰেলা লাগিছে, এই যে সৰু সৰুকৈ তিতা কেৰেলা, এইটো হৈছে তিতা কেৰেলাৰ ফুল। তাৰ পাছত এইফালে হৈছে এইটো জিকা, আৰু এইটো বা কিহৰ গছ নাজানো। আৰু এইফালে হৈছে বাঁহৰ বাৰী, এইফালে হৈছে এইটো ভাত কেৰেলাৰ গছ। ভাত কেৰেলা ছিঙি দিল, গতিকে দেখা নাপাব এতিয়া, আৰু কালি ৰাতিপুৱা ছিঙিছিলে। তো এইফালে আৰু এটা ৰঙালাওৰ গছ দেখা পাই আছে। আৰু এইফালে হৈছে এইটো গাহৰি গঁৰাল বনাইছিল, গাহৰি পুহি কিনি আৰু পিছত মৰিছে না বিক্ৰী কৰি দিল নাজানো। আৰু এইটো হৈছে গছ, কলগছ, কিহৰ বা গছ মানে কোনটো কল হৈ নাজানো, মালভোগে না চেনি চম্পা কল হৈ নাজানো। বাৰু যিয়ে নহওক, এতিয়া ডাইৰেক্ট লগ পাই আছোঁ আপোনালোকক, বাটতে লগ পাম, নহ'লে আৰু ডিমাপুৰত লগ পাম।
চ' বন্ধুসকল দেখা পাই আছে বাছ পাই গ'লোঁ মানে ভিডিঅ' বনাবলৈ পাহৰি গৈছিলোঁ আৰু গৰমতে অৱস্থা কাঢ়ি লৈ গ'ল বন্ধুসকল কেতিয়া যে বাছ এৰিব 10টা বাজি কোনোবা দিনাই পাৰ হ'ল এইফালে নিত্যা আৰু মই আৰু সেইফালে দেখা পাই আছে নন্দা বহি আছে আৰু বাছতে মানুহ পূৰা ফুলে হৈ গ'ল বুলি ক'ব পাৰি আৰু চাই লওক লাহে লাহে খালি যে এৰিবলৈহে বাকী আৰু মানুহ ফুলে হৈছে আৰু ক'ব গ'লে আৰু এইফালে যে ওপৰতে মানে কিবা কৰিছে দৰ্জা খিৰিকী সেইবিলাক লোড কৰি আছিলে চ' এতিয়া খালি মানে এৰিবলৈহে বাকী এৰিলেহে ভাল লাগিব গৰমতে মানে ঘামি জুমি অৱস্থা নাই আৰু মহাকো বিদায় দিবতো দেখাব নোৱাৰিলোঁ আৰু ভিডিঅ'ত নেদেখালেও বিদায় দিয়া আৰু যিয়ে নহওক এনেও আৰু 2 দিনমান পাছত লগহে পাম দেখাই দিম বাৰু ভালকৈ এদিন ভিডিঅ' বনাম মহাহেঁতৰ লগত মাহীহেঁতৰ লগত फिलहाल की बात ये है हम लोग जा रहे हैं मांजा और ये बस है हुजाई वाला ये हुजाई जाएगा और मांजा होके जाएगा फाइनली बंधुসকল मांजा যোৱা বাছটো মানে এৰি দিলেহি আৰু যি নহওক এটা ইণ্টাৰেষ্টিং কথা ক'বলৈ কাৰণে মানে ভিডিঅ'টো অন কৰিছোঁ মানে ডিমাপুৰৰ পৰা ডিপু হৈ মাঞ্জা হৈ মানে এনেকৈ যাম যে কিন্তু প্ৰথম মই আজি বাছত উঠিছোঁ এনেহ'লে যিমান বাৰ আহিছোঁ ডিমাপুৰত এবাৰো মানে বাছত অহা নাই মানে আহিছোঁ যদিও খালি ট্ৰেইনত আহোঁ বা এটা ডিপুত মাঞ্জাৰ পৰা ডিপুত আহিলে সৰু সুৰা এইবিলাক ট্ৰেভেলাৰ যে ৰাস্তাতে তাৰে গাড়ীবিলাকত আহিছিলোঁ মানে বাৰু যিয়ে নহওক আজি প্ৰথমবাৰ মই মানে বাছ কৰি আছোঁ তো ফাইনেলি আৰু ডিমাপুৰক বাই বাই বুলি ক'বলৈ আহি গ'ল টাইম 2 দিনৰ কাৰণে ফাইনেলি বাই বাই ডিমাপুৰ তো দেখা পাই আছে বন্ধুসকল ইয়াতে চেকিঙত নমাবলৈ কৰি আছে বেগ চেক লৈ কিনে বাৰু যিয়ে নহওক এতিয়া চেকিংটো দেখাম আৰু কিবা চেকিং কৰে দেখাম যদি ভিডিঅ' কৰিবলৈ দিয়ে ভিডিঅ' কৰিব নিদিছে ক'লেতো আৰু নিদিব চেকিং হোৱাৰ পাছত দেখা পাই আছোঁ আৰু আপোনালোকে আহি আছে বন্ধুসকল চেকিংটো পাৰ হৈ আহিলোঁ আৰু ছাৰক সুধিলোঁ চেকিং কৰা ছাৰক ছাৰে এখন গাঁওখিনিৰ নাম ডিমাপুৰৰ এইটো ডিমাপুৰ গেট হয় 6 মাইল না 6 নম্বৰ গেট কিবা এটা ক'ল সেনেকৈ 6 মাইল বুলি ক'ল ডিমাপুৰ 6 মাইল এইটো ৰেগুলাৰ চেকিং হয় মানে বৰ্ডাৰ চেকিং জানে আৰু এইটো ডিমাপুৰৰ পৰা যিহেতু এতিয়া আমি অসমত সোমালোঁ সেইটো কাৰণে তাৰে চেকিং কৰিম আৰু যিয়ে নহওক আৰু ৱেলকাম টু আছাম বুলি ক'ব পাৰি আৰু এতিয়া সোমাই গ'লোঁ ফাইনেলি আছামত টিকেটটো দেখালোঁ টিকেটটো লৈ ল'ল মাঞ্জাৰ টিকেট যিয়ে নহওক ফাইনেলি আমাৰ মানে মামাক যে মই বহুত বছৰৰ মূৰত দেখা পাম কমচে কম মানে 13-14 বছৰমান হৈ গ'ল মানে এতিয়া মামাক নেদেখা এই 13-14 বছৰৰ মূৰত আজি মামাক দেখা পাম
অকলশৰীয়াকৈ ঘৰ বনাই থৈ দিয়া পাৰ হৈ আহিলোঁ আৰু ফাইনেলি বন্ধুসকল দেখা পাই আছে আমি আছোঁ মাঞ্জা তিনিআলি হোটেলত জন্মৰ পৰা মানে ডাঙৰ হোৱা ক্লাছ 5লৈকে যোনটো জেগাত থাকি পঢ়িলোঁ তাৰে আজি জেগাত আহি পালোঁ তিনিআলি আৰু এতিয়া মামাই ল'ব আহিম বুলি কৈ আছে এইফালে হৈছে আমাৰ নিত্যা এইফালে হৈছে নয়নদা আৰু আমি খালোঁ চিংৰা খালোঁ আৰু মই খুৰমা এটা খালোঁ খুৰমাইটো বজা খালোঁ বজা বাৰু এতিয়া যি নহওক আপোনালোকক বাহিৰত গৈ কিনে দেখাই আছোঁ মাঞ্জাৰ তিনিআলি মাঞ্জাৰ জেগাখিনি তাৰপিছত যদি মাঞ্জা কেটেল ফাৰ্মৰ ইফালে ৰাস্তাইদি যায় তেতিয়াহ'লেতো আৰু কেটেল ফাৰ্মটো দেখামেই নিশ্চয় য'ত আমি সৰুৰ পৰা ডাঙৰ হ'লোঁ সৰুৰ পৰা মানে জন্মৰ পৰা মানে তাতে থাকিলোঁ লেটছ গ' ফাইনেলি বন্ধুসকল হেৰিটো চাই লওক এইটো হৈছে তিনিআলি মাঞ্জা তিনিআলি আৰু আমি আহিছোঁ মানে এইফালৰ পৰা এই যে ৰাস্তাটো দেখা পাইছে এইটো ট্ৰেভেলাৰ ৰখি আছে আমি এইফালৰ পৰা আহিছোঁ আৰু এইফালে গ'লে পাব আপুনি ডিফু আৰু এইফালে হৈছে মাঞ্জা তিনিআলি বুলি কয় মাঞ্জা কেটেল ফাৰ্ম পাম আমি গ'লে আৰু এইফালে যাব লাগিব বুলি শুনা পালোঁ আৰু মামাই কোৱা মতে আৰু বাৰু যিয়ে নহওক ইয়াতে অলপমান গছৰ ছায়াত ৰখিলোঁ মামা আহি পাব আৰু আহি পালে দেখাম আপোনালোকক দেই ইমান বছৰৰ মূৰত মই মোৰ জন্মৰ স্থানত আহি পালোঁ মানে এইটো এটা বেলেগ এটা ফূৰ্তি লাগি আছে তাৰ যি নহওক জেগাখিনি বহুতখিনি বদলি গ'ল যদিও মানে চিনাকি জেগা এটাই আছে এইটো হৈছে তিনিআলিৰ জেগাখিনি এইটো চাওক এই ৰাউণ্ড জেগাখিনি যে দেখা পাইছে এইখিনি মানে বদলা নাই আৰু জেগাখিনিতো ভাঙা চিঙা হৈছে যদিও মেৰামতি কৰি কিনি থৈ দিছে গছ গছনি ৰুইছে কিবা ইয়াতে ষ্ট্ৰীট লাইট লগাই থৈ দি আছে বাকী এতিয়া মামা আহিলে দেখাম আৰু দেই ফাইনেলি বন্ধুসকল আহি পাই গ'লোঁ মামাক লগ পাই গ'লোঁ চাওক আমাৰ মামা একেবাৰে মানে দেখাই আছোঁ কোকোকোলা এটা দিব ঠাণ্ডা একদম চিল কি আছে দিয়ক এক কাম কৰিম আৰু এনে কোকোকোলা স্প্ৰাইট যি লওঁ মানে লৈ কিনি লগ পাই আছোঁ দিয়ক হা ফাইনেলি বন্ধুসকল চাই লওক আমাৰ মামাকে চাই লওক এই যে আজি কমচে কম 14-15 বছৰ মানে হ'ল আৰু মামাক দেখা নোপোৱা আজি চাই লওক মোৰ লগতে আপোনালোকেও চাই লওক আৰু 15 বছৰৰ মূৰত মামাক দেখা পাই আছোঁ সেই সৰুতে আমি যে এৰি থৈ গৈছিলোঁ কাৰ্বি আংলং মাঞ্জা থাকোঁতে মাঞ্জা কেটেল ফাৰ্মত থাকোঁতে মামাক এৰি থৈ যোৱা সময়তো দেখা নাপালোঁ আজি দেখা পালোঁ আৰু কি ক'ম আৰু ইফালে মামা অৱস্থা পাতি একেবাৰে নাই চিনি পোৱা নাযায় আমাৰ ককাও মানে মামাতকৈ বেছি ধুনীয়া হৈ আছে বৰ্তমানত আমাৰ মানে মামাৰ যোনটো দেউতা হয় দেউতাও বহুত ধুনীয়া হৈ আছে এনেকুৱা বেয়া অৱস্থা কেনেকুৱা হৈ গ'ল আপোনাৰ মানে বিশ্বাসে কৰিব নোৱাৰে এইটো যে আমাৰ গোপাল মা হয় এক কাম কৰে মই ঘৰত যাই লগ পাই আছোঁ আৰু দেই এইফালে হৈছে আমাৰ মামা আৰু এইফালে হৈছে আমাৰ মামাৰ ঘৰ হাই 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 ক'ব লাগিব হ'লে দেই বেয়া নাই আৰু মজা জেগা পাহাৰীয়া জেগা গৰম আছে কিন্তু আৰু সেই থাকি ভাল লাগে এইটো কি মামাই কৰিছে নেকি মাকৈ খেতি বেলেগৰ এইটো বেলেগৰ আছে মাকৈ খেতি তাৰ পাছত এইটো হৈছে মামাৰ ঘৰ এইটো কি মামা আমাৰ মামাৰে না এই চৰকাৰৰ পৰা ঘৰ পাইছে হ'ব সেইটোৱে ভাঙা চিঙা হ'লেও ঘৰ ঘৰে আৰু
নাই কি কয় ঘৰ ঘৰে আৰু ভাঙা চিঙা হ'লেও ঘৰ ভাল হ'লেও ঘৰ তাৰপিছত এইটো হৈছে প্ৰথম যেতিয়া আমাৰ এই মামাই ইয়াতে আহিছিলে অহাৰ আগতে বনোৱা ঘৰ হয় এইটো আমাৰ বনজিৎ দাহেঁতেও যে বনাইছিলে না লগ হৈ কিনি আহিছিলতো বনজিৎ দা আহিছিল না আমাৰ বনজিৎ দা আহিছিলে আজি 14 বছৰ হৈ গ'ল এই ঘৰটো বনোৱাৰ সময়তে আমি একবাৰ সেইখিনি সময়তে আজি আহিছিলোঁ এই জেগাত একবাৰ তাৰ বাহিৰে একবাৰো অহা নাছিলোঁ আৰু মামাকটো আৰু সেই আৰু ঘৰৰ পৰা যেতিয়া আমি এই জেগাখিনি এৰি যোৱাৰ আগে আগে মাঞ্জা এৰি যোৱাৰ আগে আগে যি দেখা পাইছিলোঁ আৰু সেই দেখা পোৱাই মামাক দেখা পোৱা নাই আৰু ডিফুৰ ইফালে আহিলেও বা 7 কিলোৰ ইফালে আহিলেও মামাক দেখা নাপায় এতিয়াহে দেখা পাইছোঁ আৰু আজি অত বছৰৰ মূৰত আৰু ইফালে হৈছে মামাৰ ল'ৰা চাই লওক বিয়া চাই আৰু কি হেণ্ডচাম ল'ৰা আৰু ইফালে হৈছে মামাৰ ইফালে জলকীয়া লগাইছে খৰি আছে খৰিৰ চাংৰে একদম মজাক এটা ছেপাৰেট ভিডিঅ' বনাম আমাৰ ঘৰৰে টুৰ দিম কি লগাইছে কি লগা নাই কি কৰিল চব দেখাম ভালকৈ দেখাম এইটো ভিডিঅ' আৰু বেছি লফা নকৰোঁ আৰু বাই লগ পাইছোঁ নেক্সট ভিডিঅ'ত নাই এতিয়া বাই লগ পাইছোঁ নেক্সট ভিডিঅ'ত